আজি আমি আহিছোঁ তেজপুৰৰ আনোৱাৰ চিনেমা হলত ৰেছ 3 চাবলৈ। মোৰ লগত আছে আনিছুল দা। হাই গাইজ, আজি আমি আহিছোঁ তেজপুৰৰ প্ৰথম 3D চিনেমা হলত ৰেছ 3 চাবৰ কাৰণে। তো বলক আমি ভিতৰত সোমাওঁ। এয়া চাওক আনোৱাৰ কমপ্লেক্স। আমি সোমাই আছোঁ আনোৱাৰ কমপ্লেক্সৰ ভিতৰত। টিকেট কাউণ্টাৰৰ পিনে আগবাঢ়ি আছোঁ। যিহেতু আমি টিকেট আগতে কাটি থৈছিলোঁ ৰাতিপুৱাতে। এয়া চাওক বক্স অফিচ। এই বক্স অফিচতে আপুনি টিকেট কাটিব পাৰিব। টিকেট কাটি পেলাই আমি টিকেট আগতে আমাৰ কাটা আছিলে। আমি এতিয়া সোমাব গৈ আছোঁ 3D চিনেমা হলত। তেজপুৰৰ প্ৰথম 3D চিনেমা হল। যিহেতু তেজপুৰত প্ৰথম 3D চিনেমা হল খুলিছে, চ' চাবলৈকে আহিলোঁ আৰু ফিল্মখনো লগাইছে ৰেছ 3। শুনিছোঁ ফিল্মখন বহুত ভাল বুলি, সেয়া আজি চাবলৈ আহিলোঁ। এয়া আমি সোমালোঁ। আমাক সোমাওঁতে প্ৰথমতে চশমা দিছিলে, দুজনক দুটা চশমা দিছে। চশমা লগাই চাব লাগে 3D চিনেমা। এয়া আমি ভিডিঅ' ৰেকৰ্ডিং ইণ্টাৰভেলত কৰিছোঁ। এনে ফিল্ম চলি থকা অৱস্থাত ভিডিঅ' কৰা মানা আছে, আৰু কৰিলেও আন্ধাৰ আহিব, একো দেখা নাযাব। গতিকে আমি ইণ্টাৰভিউ যেতিয়া হৈছিলে লাইট চাইট জ্বলাই দিছিলে, তেতিয়া ৰেকৰ্ডিংটো কৰিছোঁ। চশমা দিছিলে আমাক, চশমা লগাই চাব লাগে। চশমা নোহোৱাকৈ একো চাব নোৱাৰি, ফিল্মখন গোলা গোলা কিবা দেখায়। সেইটো কাৰণে চশমা লগাই চালে আচল 3D চিনেমাৰ মজাটো পোৱা যায়। ইমান দিনে পৰিত্যক্ত অৱস্থাত আছিলে চিনেমা হলখন, প্ৰায় মৰিয়ে গৈছিলে, বন্ধ হৈ গৈছিলে। ইয়াত আনোৱাৰ কমপ্লেক্স মাৰ্কেট হৈ গৈছিলে। এতিয়া ওপৰ মহলত খুলিছে 3D চিনেমা হল। সেয়া চাওক, আমি 3D চিনেমা হলত ইণ্টাৰভিউত ফটো লৈছিলোঁ। বহুত ভাল লাগিছে ফিল্মখন চাই। 3Dৰ মজাই বেলেগ। যদি কেতিয়াবা মানে গাড়ী চাড়ী পাল্টি খাই গাড়ীখন আহি মোৰ গাত পৰি আছে যেন লাগে। সেয়া আমি ওলাই গৈছোঁ চিনেমা চাই পেলাই। চিনেমাখন বহুত ভাল লাগিছে। এতিয়া আমি চাহ তাহ খাই ঘৰ পিনে উভতি মাৰোঁ। চ' গাইজ, ভিডিঅ'খন কেনেকুৱা লাগিছে? আপোনালোকে যদি ফিল্মখনৰ ৰিভিউ মই নিদিওঁ, ফিল্মখন চাবৰ কাৰণে আপোনালোকে নিজে আহিব, 3Dৰ মজা ল'ব। আৰু ফিল্মখন ভিডিঅ'খন কেনেকুৱা লাগিছে তলত কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু ভিডিঅ'খন ভাল লাগিলে লাইক এটা কৰিব। চ' থেংক ইউ। ভিডিঅ' চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু যদি আপুনি নতুন মোৰ চেনেল আহিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে মই কিবা যদি নতুন ভিডিঅ' বনাওঁ, চবতকৈ আগত আপুনি তাৰ নটিফিকেশ্যন পাই যাব। চ' আপোনালোকেও আহিব 3D চিনেমা হলখনত 3D চিনেমা চাবৰ কাৰণে, উপভোগ কৰিবৰ কাৰণে। ত' থেংক ইউ ভেৰি মাছ। বহুত বহুত ধন্যবাদ। ਹੁਣ ਵੇਖ ਤਮਾਸ਼ਾ ਛੱਡ ਗੱਲਾਂ ਸਾਰੀਆਂ